তো গাইস লকডাউনের সময়ত যে ফোন কৰিলে এটা কলাৰ টিউন বাজে কাহে যেজন মানুহ যে বেয়াকৈ কাহে তো মোৰ হৰৰ মনত এটা প্ৰশ্ন আছিলে মানুহজন এতিয়াও জীয়াই আছে নে বাৰু নাই মানে বৰ বেয়াকৈ কাহে তো সেইভাবে সুধিলো তো বন্ধুসকল মই এইটোৱে ক'ব বিচাৰিছোঁ যে যদি লকডাউন নহ'লে হয় আমি গমে নাপালো হয় যে আমাৰ সমাজত এতিয়ালৈকে ইমান উদাৰতা ইমান মহানতা আৰু ইমান ভাল মানসিকতাৰ মানুহ এতিয়াও আছে কিছুমান মানুহ ইমান মহান যে এটা কুকুৰক 5 টকাৰ বিস্কুট খুৱাই তাৰ 50টা ফটো উঠি ফেসবুকত আপলোড কৰি ক্যাপশন দিছে ফিলিং মাদাৰ টেৰেসা সোৱা ভাইটি সোৱা ভণ্টি যদি কুকুৰটোৱে ফেসবুক কৰিব পাৰিলে হয় আৰু গম পালে হয় যে তুমি তাক 5 টকাৰ বিস্কুট খুৱাই 50টা ফটো আপলোড কৰি মানুহৰ পৰা সিম্পাথি লৈ আছা তেনেহলে বিশ্বাস কৰা বন্ধু সেই কুকুৰটোৱে এটা ভৰি ডাঙি তোমাৰ মুখত মুতি গুচি গল হয় তথাপিও তোমাৰ বিস্কুট নাখালে হয় আৰু কুকুৰটো যদি অলপ বেছি চালাক হলেহেঁতেন তেনেহলে তোমাক ডগি ষ্টাইল দি গুচি গল হয় বিশ্বাস কৰা বন্ধু তো এটা ফটো দি আছো চাই লোৱা তোমালোকে নিজে মানে সেই বাটিটোত ইমান কেটা চাউলৰ দানা নাই যিমান কেটা মানুহে ভাইৰাল হ'বলৈ ফটো উঠিবলৈ আহিছে আরে মেক্স চাই ভাইরাল হবলৈ যদি ইমানে ইচ্ছা ইমানে শখ লেংটা হৈ কোটিত ফলো মি অন ফেসবুক লিখি ভিডিও বনাই আপলোড কৰা না এনে ভাইরাল হৈ যাবা প্ৰবলেমটো ক'ত অপ্ৰিয় হলেও কথাটো সত্য বন্ধুসকল কিছুমান মানুহে সহায় কৰিছে ভাইরাল হ'বলৈ অথবা কিছুমান মানুহ এনেকুৱা আছে যিবিলাক ভাইরাল অলৰেডি হৈয়ে আছে আৰু হেল্প কৰিছে পপুলাৰ হ'বলৈ এক্সাম্পল মুরতাত আছে ব্রো মুরতাত আছে প্রথম এক্সাম্পল রানু মণ্ডলে বেচারি স্টেশনত বহি গান গাইছিলে আৰু অতীন্দ্ৰ নামৰ ল'ৰাজনে ভিডিও বনাই ফেসবুকত আপলোড কৰিছিলে আৰু লগে লগে ভাইরাল হৈ গ'ল ঠিক সেই সময়তে আমাৰ হিমেশ ৰেশমিয়া ছাৰে ৰানু মণ্ডলক মুম্বাইত লৈ গ'ল নিজৰ ষ্টুডিঅ'ত বহাই গান ৰেকৰ্ড কৰিলে আৰু সকলোৰে মাজত হিৰো হৈ গ'ল হিৰো দ্বিতীয় এক্সাম্পল বড় লোকের বিটিলো লম্বা লম্বা চুল এই গীতটি বাদশাহে রেকর্ড করে আপলোড করেছে ইউটিউবত আর ডেসক্রিপশনত লিখিছে লিরিক্সটো বাদশাহ নিজে লিখা বলি কিন্তু তার লগে লগে এই গানটোর অরিজিনাল মালিক মানে অরিজিনাল ওনার মিস্টার রতন কাহার তেখেত ভাইরাল হৈ যায় আৰু সকলোৱে বাদশাহক কটাক্ষ কৰিবলৈ আৰম্ভ কৰে ঠিক সেই সময়তে বাদশাহে মিস্টার রতন কাহারক 5 লাখ টাকা দিয়ে হেল্প করে আৰু সকলোৰ মাজত হিৰো হৈ যায়